হে দোস্ত ওয়েলকাম টু মাই ইউটিউব চেনেল বলক আজি ভিডিওটো আৰম্ভ কৰোঁ আমি আজি গৈ আছোঁ বৰদোৱা নগাঁও জিলাৰ থানত বৰদোৱা থানত গৈ আছোঁ চাবৰ কাৰণে এতিয়া আমি খোজকাঢ়ি গৈ আছোঁ আমাৰ চাৰিআলি বজাৰত তাৰ পৰা 4 চকা এটা আহিব তালৈকে যাম সেইটোৱে গাইজ এতিয়া আমি গৈ আছোঁ মেলাত এতিয়া আমাৰ লগত গোটেইখিনি ল'ৰা আহি গৈছে মোৰ লগৰ ফ্ৰেণ্ডসকল চাওক এয়া বহি আছে দুজন আৰু ইয়াত এজন আৰু এতিয়া আমি গৈ আছোঁ পিলপিলি দিয়ে টমটম দি গৈ আছোঁ গাইজ আমি যিখন 4 চকাৰ আহিছিলোঁ 4 চকাখন ৰাস্তাত নষ্ট হৈ গৈছিলে তাৰপিছত আমি টমটম এটা লৈ লৈছোঁ যাবৰ কাৰণে উপায়টো নাই যাবতো লাগিব ন ফাইনেলি গাইছ আমি বৰদোৱা থান আহি পাই গৈছোঁ আৰু আমি খোজকাঢ়ি অলপ যাব লাগে ভিতৰত মানে গাড়ী সোমাবলৈ নিদিয়ে আমি এতিয়া গৈ আছোঁ আমাৰ লগত 4জন আছোঁ 4জন একেলগতে আছোঁ গৈ আছোঁ আমি আৰু ইয়াৰ পৰা মানে দোকান আৰম্ভ হৈ গৈছে আৰু ইয়াত মানে কম পাতলকৈ বহিছে ইয়াত কম আছে আৰু ইয়াৰ পৰা একেবাৰে সম্পূৰ্ণ হৈ দোকান বহিছে বহুত দোকান মানে ক'ব লগা নাই মানে এনেকুৱা দোকান বহুত মানে আৰু এইকণে হ'ল থানত সোমোৱাৰ প্ৰথম গেট বহুত ধুনীয়া লাগিছে ক'বলৈ মানে একো নাই বহুত ধুনীয়া এনেকুৱা বহুত মজা লাগিছে গেটখন চাই আৰু ইয়াত এটা শৰাই আছে বহুত ডাঙৰ ইয়াত চেলফি তুলিবলৈ আহে মানুহ আৰু আমি চেলফি এটা তুলিলোঁ ইয়াত মানুহে সোমোৱাৰ আগত এইটো মানে চেলফি এটা মাৰি তাৰপিছত সোমোৱাই ইয়াত ভিতৰত মানে চেলফি মেইন তেওঁলোকৰ কাৰণে আৰু ময়ো ইয়াত এটা চেলফি মাৰিলোঁ আপোনালোকে চাওক কেনেকুৱা লাগিছে গাইছ আৰু এইটো হ'ল হাতী পুখুৰী হয় আমি ইয়াত থিয় হৈ আছোঁ মানুহে তেওঁলোকৰ ধৰ্মীয় মতে যি কৰিব লাগে কৰি আছে আমি চাই আছোঁ ইয়াত এতিয়া গাইছ মানে আমি গৈ আছোঁ আকাশী গংগা পুখুৰীখন চাবৰ কাৰণে আৰু আকাশী গংগা পুখুৰীত সোমাবলৈ হ'লে এইটো গেটেও সোমাব লাগে আৰু আমি গৈ আছোঁ চাবৰ কাৰণে আপোনালোকে চাই থাকক ভিডিঅ'খন আৰু ছাইডৰ ৱালখনত চাওক আপোনালোকে কেনেকৈ ধুনীয়া মানে চিত্ৰ অংকন কৰি থৈছে আৰু লিখি থৈছে কি মানে চিত্ৰৰ মাজত কেনেকৈ কি হৈছিল চিত্ৰ অংকন কৰি মানে দেখুৱাইছে আৰু ছাইডত লিখি থৈছে মানে কেনেকৈ কি হৈছিল মানে এনেকৈ কি গোটেইখিনি লিখি ইয়াত মানে আছে লিখা আছে গাইছ এইটোৱেই হ'ল আকাশী গংগা পুখুৰী চাওক ইয়াত আহিলে মাছ চাব পাৰোঁ ইয়াৰ মাছ চাওক আপোনালোকে বহুত ডাঙৰ মাছ আছে পবিত্ৰ গংগা জলৰ পানী দি মুখখন ধুই লওঁ এবাৰ বন্ধুসকল যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব প্লিজ ছাবস্ক্ৰাইব কৰিব